হৈছে মুছলমানসকলৰ প্ৰথম ৰমজান মাহ শুৰু হৈছে। চ' আমাৰ ইফতাৰ সময় হৈ গ'ল। লাগিল আজি দিনটো ভালো লাগিছে কিন্তু এতিয়া বহুত ভাগৰ লাগিছে। হেল্ল' গাইজ, আজি হৈছে আমাৰ মুছলমানসকলৰ প্ৰথম ৰমজান আৰম্ভ হৈছে আজিৰ পৰা। চ' সকলো চাগে উঠিছে মুছলমান সম্প্ৰদায়সকল আৰু সকলোৱে ৰোজাৰ কাৰণে চেহেৰি খাব লাগিব, যিহেতু চেহেৰি কাৰণে উঠিছে। আমি ময়ো উঠিলোঁ, উঠি তাহাজুদ নামাজ পঢ়িলোঁ, তাহাজুদ নামাজ পঢ়ি পেলাই এতিয়া মই ভাত খাম। তো ভাত খাই আৰু মই এইবাৰ অকলে হয়, যিহেতু ভণ্টিও নাই আৰু মানে বেয়া লাগি আছে ঘৰৰ পৰা আঁতৰত থাকি প্ৰথম ৰোজা আৰম্ভ কৰাটো সঁচাই বহুত কষ্ট লাগে। ঘৰত থকা যিটো মানে সময়ত বা ঘৰত থাকি যেনেকৈ ৰমজান মানে ষ্টাৰ্ট কৰা হয় তো তাতকৈ বেলেগ হয়। আৰু ঘৰততো আম্মাই বনাই দিয়ে, আমি খাওঁহে, কিন্তু ইয়াতো নিজে বনাব লাগে, নিজে বনাই মেলি খাব লাগে। চ' বেয়া লাগি আছে বহুত, ঘৰলৈকে বহুত মনত পৰিছে। তো উপায় নাই, এক্সাম আছে কিন্তু যাব পৰা নাই। আপোনালোকক মোৰ প্ৰথম চেহেৰিৰ পৰা আজিৰ দিনটো প্ৰথম ৰোজা গোটেইখিনি আপোনালোকক দেখুৱাম আৰু মোৰ ভিডিঅ'টো চাই যাব আশা থাকিলে। এইজুৰি আৰু কাটি খাব লৈছোঁ। আপোনালোকে চবেই চাগে ভাত খোৱা হ'লে, মই আজি দেৰি হৈ অলপ এইবিলাক কেজুৰি আৰু গাখীৰ খাই লওঁ আৰু গাইজ পিছফালে ইগনোৰ কৰিব, যিহেতু চেহেৰি খাই পেলাই আকৌ শুব লাগিব। তো সেইটো কাৰণে মুচৰিটো এনেকৈ থৈ দিছোঁ, আকৌ টানিব লাগিব, এলাহ লাগে। তো ইগনোৰ কৰি যাব আপোনালোকে দেই। والحبيب مسك الختام طول حياتي في صلاتي بدعي صلي وراه محمد نبينا بنور هدينا من مكة حبيبي نور سطاع المدينة من صلى এইফালে দেখিছেনে ৰাইজ, এইফালে আমাৰ মানে অলপ ধেমালি হৈ আছে। আজি আমাৰ এক্সাম আছে আৰু এইখিনি এনেই ৰাখি থৈ দিছোঁ, যিহেতু আৰু আমি কলেজৰ কেইদিনমানৰহে আলহী আৰু তাৰপিছত 2-1.5 মাহৰ পিছত আমি চব বেলেগ জেগালৈ যাব লাগিব, চবে নিজৰ নিজৰ ৰাস্তা ল'ব লাগিব। তাকে এইখিনিও ৰাখি থৈ দিলোঁ, কেতিয়াবা মনত পৰিলে স্মৃতিবোৰ চাবৰ কাৰণে। সেয়া চাওকচোন, কিমান যে ধেমালি হয় আমাৰ মাজত, কিমান সঁচাই লগৰবোৰৰ লগত থাকিলে যেন আৰু বেলেগ একোৱে নালাগে, কিমান যে ভাল লাগে নহয়নে? কলেজৰ লাইফটো বা স্কুলৰ লাইফটোৰ নিচিনা আৰু দ্বিতীয়টো লাইফ পোৱা নাযায়। এনেকৈ আমাৰ বন্ধু। আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আজি ৰমজানৰ প্ৰথম ৰোজা আছিল, আপোনালোকক দেখুৱাইছোঁ। এণ্ড এতিয়া মই কলেজৰ পৰা আহি আছোঁ। আজি মোৰ কলেজৰ এক্সাম আছিলে, এতিয়া বাজিলে 3টা। মোৰ ফালৰ পৰা সকলো ইছলাম ধৰ্মী লোকসকলক ৰমজানৰ শুভেচ্ছা জনালোঁ আৰু এই মাহটো সকলোৱে চোৱাব আছিল আৰু লগতে ময়ো আপোনালোকক দোৱা কৰিবলৈ আশা থাকিল। চ' আমাৰ ইফতাৰ সময় হৈ গ'ল আৰু আমাৰ ইফতাৰত কি আছে আপোনালোকক দেখুৱাওঁ। আপোনালোকে আমাৰ ইফতাৰ সৰু মিনি ইফতাৰ يا حبيبي يا طه يا نجم المتاهة خيرت الدنيا في عينينا بالليل ودوهاها من صلى صلاته وتحلى بصفاته স্বাধীনতাৰ ৰুমত আহিলোঁ আৰু এয়া মোক পুৰা খাব দি আছে। মই কিন্তু খাব নোৱাৰোঁ, মই বহুত খাই আহিছোঁ। আৰু এয়া ৰোজা ৰাখি কেনেকুৱা লাগিল আজি দিনটো? ভালো লাগিছে কিন্তু এতিয়া বহুত ভাগৰ লাগি আছে। তাৰপিছত নামাজ পঢ়ি পিনে আৰু এয়া হৈছে কাম মাৰি আছে। কেনেকুৱা লাগিল?
আৰু ইয়াত টেষ্ট কৰি চাব কেনেকুৱা কেনেকুৱা হে থেংক ইউ